কৰ্মব্যস্ততা মানুহৰ জীৱনত বহুত প্ৰয়োজন, নহ'লে মানুহ এজন এলেহুৱা হৈ পৰে। কিন্তু মাজে সময়ে কৰ্মবিৰতিৰো প্ৰয়োজন, অন্যথা মানুহ এজন যন্ত্ৰসদৃশ হৈ পৰিব। এতিয়া আচল কথাটো হ'ল যে কৰ্মব্যস্ততাই হওক বা কৰ্মবিৰতিয়ে, গৰমতে হওক বা ঠাণ্ডাতে হওক, দিনটোৰ ভাগৰ মূৰৰ বিষাইবোৰ দূৰ কৰিবৰ কাৰণে এনাৰ্জি ড্ৰিংক হিচাপে একাপ গৰম চাহ পালে আৰু দিনটো সম্পূৰ্ণ যেন লাগে। আৰু গাখীৰ চাহৰ প্ৰতি আগৰে পৰা এটা দুৰ্বলতা আছে, আৰু কামত যিহেতু মন বহা নাই, সেয়ে ভাবিলোঁ গৰম চাহ একাপ খাই লওঁ, তেতিয়া অলপ ভাল লাগিব। সেয়ে মই পাকঘৰলৈ ওলাই আহিলোঁ। আৰু সোৱাদ লগা চাহ একাপৰ কাৰণে ভাল চাহপাতৰো দৰকাৰ, সেয়ে মই চাহ বনাওঁতে ফক্সটেল ক্লাছিক চাহপাত ব্যৱহাৰ কৰি আহিছোঁ। আৰু এই চাহপাত আমাৰ সকলোৰে অতি মৰমৰ ঠাই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা জেকমিন ইণ্ডিয়া কনজিউমাৰ প্ৰডাক্টছ প্ৰাইভেট লিমিটেডে লৈ আনিছে। এ হিষ্টৰিক টি ফ্ৰম এ হিষ্টৰিকেল প্লেচ। এতিয়া মই আপোনালোকক চাহ কেনেকৈ বনাই সেয়া শিকাব নাযাওঁ, কাৰণ চাহ বনাব সকলোৱে জানে। কিন্তু চাহ ভাল পোৱাজনেহে বুজি পায় যে দিনটোৰ ভিতৰত একাপ গৰম চাহৰ প্ৰয়োজনীয়তা কিমান। কাৰণ যদি চাহকাপ খোৱা যায় বহুত বেছি ৰিলেক্স ফিল কৰা যায়, আৰু গৰম চাহ একাপ নাপালে দিনটোৱে কিবা আধৰুৱা যেন লাগে। কাম থাকক বা নাথাকক, একাপ চাহ খাব পাৰিলেহে মূৰৰ বিষ, ভাগৰ, কষ্ট গোটেইবিলাক দূৰ হয়। আৰু যি কাপ চাহ নাখালে দিনটোৱে আধৰুৱা লাগে, সেই কাপ চাহনো যেনেকে তেনেকে কিয় বনাওঁ? ভাল বস্তুৱে ব্যৱহাৰ কৰোঁ, যাতে চাহকাপ ভাল হয় আৰু খাই মনটোও শান্তি পৰি যায়।